নমস্কাৰ বন্ধু বান্ধৱীসকল, দেখিছেনে এতিয়া এই জেগাডোখৰ পৰাই মই আৰম্ভ কৰিছোঁ। কাৰণ এই জেগাডোখৰ আমাৰ ঠাণ্ডা, কিন্তু এনেই বহি থাকিবলৈ নহয়। এতিয়া ভিডিঅ'টো বনাইছোঁ আৰু এইখিনিত, কাৰণ মহ ঢেৰ ওলায় আৰু ইমান ৰ'দ দিছে নহয় এইকেইদিন। কি কম, মই বোলো ভিডিঅ' বহুত দিন লং ভিডিঅ' বনোৱা নাই, আজি বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লং ভিডিঅ' যিহেতু মই সময় পোৱা নাছিলোঁ, আজিৰ পৰা মই সময় পাইছোঁ, সেইকাৰণে বোলো বনাওঁ। সময়টো মোৰ বাদ দিয়ক না, চবৰে সময় থাকে, কিন্তু মোৰহে নাথাকে। আচলতে মই একো ভাবিয়ে নাপাওঁ যে ভিডিঅ' কি বনাম, সেইকাৰণে বনোৱা নহয়। কিন্তু বনাওঁ দেই, যে আচলতে ঘৰত যি কৰি থাকোঁ তাকে দেখাম। ইমান আৰু চৌখিনকৈ মই দেখাব নোৱাৰোঁ, যিখিনি কৰি থাকোঁ সেইখিনিকে দেখাম। আৰু এটা কি হয় গম পায়নে, ভাবোঁ দে আজি অমুক কৰিম তমুক কৰিম ভাবোঁ, কিন্তু যেতিয়া মানে বনোৱা মেলা কামৰ সময় আহি যে মোবাইলটো ল'বলৈ সময় নাইকিয়া হৈ যায়, সেইকাৰণে মানে ভিডিঅ'টো বনোৱা নহয়। মই ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰি দিওঁ, আৰু যি হওক নহওক দেখাম আৰু যি পাৰোঁ। আৰু যিখিনিকে কৰি থাকোঁ চবটো দেখাব নোৱাৰোঁ, কিন্তু অলপ অলপ বোলো ভিডিঅ' দেখাম। আৰু এতিয়া ইজা মৌচুমী নিচিনা লাগিছে। মই কিন্তু ইমান ভাল নাপাওঁ দেই মৌচুমী, অলপ টেঙা মিঠা হ'ব লাগে ন, বেছি মিঠা হ'লেও ভাল নালাগে। এইজোপা লাগি আছে। তাৰপৰা এইজোপা নলটেঙা, এইজোপা নলটেঙাজোপা বহুতে বোলে চিনি নাপায়। মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ দেই। নলটেঙাজোপা মই নতুনকৈ কৰিছোঁ বাৰু। এজোপা আমি 3-4 সাঁজমান খালোঁ, আৰু আমাৰ 4টা মানুহতে হৈ যায়। ঠিক আছে, মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ নলটেঙাজোপা। এইজোপা দেখিছেনে, এইজোপা উৰাম, এইয়া এইখন সৰুকৈ চাং দি দিয়া হৈছে। চাংখন আৰু হেৰি হ'বই, দেখিছেনে। এসাঁজমান খালোঁ যে পাতবিলাক মানে হেৰি হৈ গ'ল, আৰু পাতবিলাক নাইকিয়া হৈ গৈছে। এসাঁজ খালোঁ সেইকাৰণে। এইজোপা এয়া খাবলৈ কিন্তু বহুত ধুনীয়া, নল টেঙা বুলি কোৱা হৈছে। গুৰিটো এইখিনিত আছে। এইজোপা বেছি নহয়, ঘৰৰ পৰা আনিছিলোঁ, হৈছেহে, আৰু পিছলৈ হ'বগৈ। আৰু চাংখন অকণমান বহলাই দিম, যিহেতু নতুন গছ আৰু ন। চবকে বাৰু মই এসাঁজ খুৱাম দেই, যিসকলে মানে নলটেঙা চিনি নাপাওঁ বুলি কৈছে। ঠিক আছে, মই খুৱাম বাৰু দেই। এইয়া আৰু এটা বস্তুৱে দেখিছে দেই, এয়া ভোট জলকীয়া মই কৰিছিলোঁ এনেকৈ বস্তাত। এইজোপা গৰুৱে খাই দিছে, দেখিছেনে। আমাৰ চাৰিওফালেতো জেওৰা নায়েই, চব ফালৰ পৰা ঘৰৰ গৰুৱে সোমাই, লোকৰ গৰু নহয় বাৰু। কি কৰিম আৰু, ইমান প্ৰতিপাল মই আজিকালি খেতি প্ৰথমতে বহুত খেতিত ধান্দা দিছিলোঁ, আজিকালি গৰু চৰুৱে চব খাই শেষ কৰি দিয়ে। যি প্ৰথমতে জলকীয়াজোপা যে এইজোপা কাৰ্বি জলকীয়া বুলি কয় দেই। হেৰি প্ৰথমতে জলকীয়াজোপা ইমান জ্বলা নাই, এতিয়া গছজোপা অলপ বুঢ়া হৈ আহিছে। যে চব বুঢ়া হৈ আহিছে যে একদম ধুনীয়া জ্বলা। এয়া মানুহজনে ৰঙালাও কাটি থৈছে। মই ভাবিছিলোঁৱে কাটিবলৈ কম বুলি, কাটিয়ে থৈছে বাৰু। আজি ভাবিছোঁ ৰঙালাও বনাম। এয়া সোমোৱাই আনিছোঁ আৰু এতিয়া ভিতৰলৈ। শুভ দুপৰীয়া সকলোকে। এতিয়া মই চাহ বনাব লৈছোঁ। মোলৈ বনাম লাল চাহ, আৰু মানুহজনলৈ বনাম গাখীৰ চাহ। আগতে তেওঁ নিজে বনাই খায়, আজিকালি এলাহ কৰে বনাই খাবলৈ। ৰাম দেখিছেনে, এয়া চাওক, দেখিছে ইমান পৰুৱা নহয়। এয়া দেখিছেনে, এইবোৰ গুৰি পৰুৱা, একো থ'বই নোৱাৰি পাই, একো থ'বই নোৱাৰি চবতে। আৰু বিশেষকৈ পৰুৱা মৰা দৰৱ আনি থোৱা আছে বাৰু। পৰুৱা মৰা দৰৱ আনি থোৱা আছে যদিও পাকঘৰত মাৰিবলৈ অকণ অসুবিধা হয়। মই ভাবিছোঁ ৰাতিকৈ খোৱাৰ আগত মানে চব কাম বন কৰি আজৰি হোৱাৰ আগত মানে পিছত আৰু গোটেই চাইডে মাৰি দিম বুলি ভাবিছোঁ, হেৰি পৰুৱা মৰা দৰৱটো। আৰু বাকীবিলাকত ইমান পৰুৱা নহয় নহয়, গম পাইছেনে। অকল পাকঘৰতে পৰুৱাখিনি হয়, ইমান দিগদাৰ হয় নহয়। আৰু ঘিনো লাগে, মই যে পৰুৱা চৰুৱা আৰু গুৰি পৰুৱাবিলাক তেনেকৈ জিভাত যদি লাগি যায় নহয়, বৰ কামোৰে। গাখীৰ চাহকণ বনাই দিছোঁ, তাৰপৰা লাল চাহকণ বনাম। আৰু ভাত বনাব হ'বই আৰু অকণমান পাছত, আৰু বনাম আৰু বেছি দেৰি নালাগে নহয় বনাওঁতে। ভাত বনাওঁতে মই ভাত বনোৱা সময়কণত মানে অকল সেইকণ সময় মানে তাতে গুৰুত্ব দিওঁ যে ইমান দিন নালাগে, আৰু 1 ঘণ্টাত চব বনাই আজৰি হৈ যাব। চাহকণ খাই লওঁ। আৰু এটা কথা বেয়া লগা নাই, এটা মোক ভালেই লাগিছে। খুৱাই দিয়ে আৰু অকণমান চিজ এটা আহিছে, আৰু ভালে লাগিছে ন। ঠিক আছে তেতিয়াহ'লে, এতিয়া এয়া চাহ খাই লওঁগৈ। মই এতিয়া দাংবডি ভাজি বনাব লৈছোঁ। যি গৰম দিছে নহয়, ৰৈ থকাটো মানে গেছৰ ওচৰত সম্ভৱেই হোৱা নাই। আৰু ঔটেঙা দি দাইল বনাইছোঁ, তেল মৰা নাই আৰু মাৰিম আৰু। তাৰপৰা এতিয়া হেৰি বনাওঁ, এয়া হৈছে দাংবডি,
আৰু এয়া কাটি থৈছোঁ ৰঙালাও আগ অথনি আপোনালোকক দেখাইছিলোঁ যে ৰঙালাও আগ এয়া ৰঙালাও আগ বনাম এই সৰিয়হ দিও খাবলৈ ভাল ৰঙালাও আগ এতিয়া চিম্পুলকৈ বনাই থৈছোঁ আৰু দেই এয়া ঔটেঙা দিয়া দাইল বইল কৰি থৈছোঁ এয়া হৈছে দাংবডি আপোনালোকে দুপৰীয়া ভাত খালে না আমাৰ ভাতটো খোৱা অকণ দেৰি হয় দুপৰীয়া মানে 3টা বজাৰ ভিতৰত হৈ যায় আৰু আমাৰ গেছটো কি হৈ আছে গম পায়নে এই বাৰ্ণাৰটো যে নজ্বলা হৈ আছে এটাতে বনাই থাকিব লগা হৈছে এতিয়া ঔটেঙাৰে দিয়া দাইল ভাত মানুহজনক দিছোঁ এয়া ভাজি সেইখিনি ভিডিঅ' কৰিবগৈ নোৱাৰোঁ যে এইখিনিতে কৰি লৈছোঁ আৰু লাজ লাগে বোলে তেওঁৰ সেইকাৰণে এইখিনিতে কৰি লৈছোঁ আৰু এয়া এই দাংবডি ভাজি ৰঙালাও আগৰ ভাজি ৰঙালাও শেষেই হ'ল আৰু নাই নতুনকৈ আকৌ ৰঙালাও দিব লাগিব আৰু ৰঙালাও গুটি আগ খাবলৈকে লাগে দিয়কচোন ৰঙালাওটো আৰু কিনিও খাব পাৰি এটা বা দুটা কিন্তু আগটো কিনি খাবলৈ অকণ দিগদাৰ হয় বুঢ়া আগো বেছি দিয়ে যে সেইকাৰণে এতিয়া খাই বৈ আজৰি হৈ লওঁ দেই সকলোকে এতিয়া 6টা বাজিলে মোৰ এতিয়া চকুবোৰ ফুলি আছে যিহেতু মিটিং এখন আছিলে মিটিংখন আছিলে 12টাৰ পৰা আমাৰ চাৰ্কল মিটিং বাইদেউ মানে 12টাত পাই যায়হি 11:30 মানে 12টা বজাত পোৱাকৈ মই গুচি গ'লোঁ এওঁ থৈ আহিলেগৈ তাৰপৰা তাত চব মানুহবোৰ মানে 12টাত পূৰা হেৰি হৈ গৈছে আমাৰ যিসকল ৱৰ্কাৰ্ছ আৰু বাইদেউ আহি পাইছে গম পাই নাজি ইমান দেৰিকৈ 1:30 বাজি গ'ল হয়তো বাৰু বাইদেউ ক'ৰবাত ভিজিট কৰি মানে আহোঁতে ভিজিট মানে গৈছে ভিজিট গৈছে ক'ৰবাত কিবা চেণ্টাৰ চাব গৈছে বাইদেউ আহোঁতে মানে আজি দেৰি হ'ল আৰু গৰমটোতো জানেই আৰু বাইদেউ আহি পাওঁতে 1:30 বাজি গ'ল আৰু মই ঘৰ কেইটাত পাইছোঁহি গম পাইছে 4টা বজাত পাইছোঁহি যাওঁতেতো খাই একোৱেই যোৱা নাছিলোঁ মই তাৰপৰা এইখিনি মানে মুখখনে মানে কি দোকান কৰাটো অভিজ্ঞতা নাই জানেই দেউতাহঁতেহে কৰে ইমান মানে গম নাপাওঁ বজাৰ আছে আজিকালিতো কৰোৱেই মানুহজনে ভাল বিস্কুট চিস্কুট যদি চাহ খাব আনিব দিওঁ তেওঁ নাজানে তেওঁ পপ কিবা কিবি এইবিলাকহে আনিব জানে ইমান খাওঁ খাওঁ লাগিছে এতিয়া ধূপ চুপ দি আজৰি হৈ দোকানৰ পৰা আহিছোঁ এয়া আনিছোঁ কাপোৰ ধোৱা চাপোৰ মায়ে কিবা কথা এটা সুধিছে এয়া আনিছোঁ কাঁহী বাতি ধোৱা অৰিঅ' খোৱা বহুত দিন অৰিঅ' বিস্কুট আৰু এটা আনিছোঁ এইটো ভাল বিস্কুট খাবলৈ ইমান মন গৈ আছে বিস্কুট খোৱাই নাই মই পাৰ্জি খাই ভাল পাওঁ আনি দিয়ে এইকেইদিন নাই মুখখনে অকল কিবা পপ আনি দিছে আৰু মানে কিবা লাগি গৈছেগৈ নাই নগ'লে নহ'ব নিজেই আৰু এইটো লৈ আনিছোঁগৈ বিস্কুট এতিয়া চাহ খাম এতিয়া সকলোকে এয়া দেখিছেনে মই এতিয়া চাহ খাব লৈছোঁ বহুত দিন গাখীৰ চাহ খোৱা নাই মই বোলো গাখীৰ চাহ কাপ খাই দিওঁ আৰু বহুত দিন খোৱা নাই খাব মন যায় দিয়কচোন কেতিয়াবা নিজৰ পচন্দৰ মতে বিস্কুট আনি লৈছোঁ আৰু এয়া গাখীৰ চাহকাপ এতিয়া খাই লওঁ সকলোৱে চাগে সন্ধিয়া চাহকাপ খালেই নহয়নে মোৰহে চাগে অকণমান দেৰি হৈছে এতিয়া খোৱা ঠিক আছে তেতিয়াহ'লে চাহকাপ খাই লওঁ